তাৰপিছত উদ্ধৱ আকৌ কৃষ্ণৰ বন্ধু নহয় নে বান্ধৱ ঈশ্বৰৰ কথা আলোচনা কৰা কৃষ্ণ নহ'লে উদ্ধৱ মানে চলবই নোৱাৰে উদ্ধৱৰ একান্ত প্ৰিয় বন্ধু কৃষ্ণ তাৰপিছত উদ্ধৱে চিন্তা কৰিছে আজি প্ৰভু ক'ত গ'ল তাৰপিছত বিচাৰি কোনফালে থাকিব পাৰে প্ৰভু সদায়ে মই প্ৰভুক হেৰি কৰোঁ লগ কৰোঁ সদায়ে মই প্ৰভু চৰণ শুই আহোঁ আজিতো প্ৰভুক মই দেখাই নাই ক'ত গ'ল বাৰু প্ৰভু এনে বুলি গোটেই মাধুৰী বনমখাৰ মাজে মাজে বিচাৰি এই অস্বস্তৰ গাছডালৰ তলত এনেকে বহি আছে চিন্তা কৰি বহি আছে তাৰপিছত বিচাৰি যাই উদ্ধৱ পালা তাই হে প্ৰভু আপুনি মই গাটো হেৰি উঠিছে আপুনি হেৰি এটা কিয় বহি আছে আপোনাৰ কি হৈছে প্ৰভু তাৰপিছত উদ্ধৱে গোটেই ফটোখন চুই পেলাই কৈছে আপোনাৰ কি হৈছে প্ৰভু হে প্ৰভু আপোনাৰ কি হৈছে প্ৰভু কওক প্ৰভু আপুনি কিয় এনেকে বহি আছে প্ৰভু তাৰপিছত ধৰি পাৱাও নাই বহুত সময় বিচাৰি তাৰপিছত হেৰি তেতিয়া কৃষ্ণই কৈছে হেৰি নহয় উদ্ধৱ মোৰ এতিয়া বৈকুণ্ঠত যাৱাৰ সময় হ'ল মই এতিয়া যামহে গতিকে তোমালোকক মই এৰি এতিয়া যাম আপুনি গেলি মই কেনেকৈ থাকিম প্ৰভু মই কাৰ চৰণ চুই পেলাই মই থাকিম প্ৰভু আপোনাৰ অবিহনে মোৰ এই পৃথিৱীত একো নাই তাৰপিছত ধৰি কৃষ্ণই কৈছে নাই উদ্ধৱ যিমান দিন থাকিলোঁ তোমাৰ লগত মই থাকিলোঁৱে গতিকে এতিয়া আৰু মই যাম গতিকে হেৰি কৰিবি তুমি আৰু নাকান্দিবি হে নাই প্ৰভু আপুনি যাব নোৱাৰে ক'ত যায় মোক এৰি আপুনি যাব নোৱাৰে নোৱাৰে আপুনি যাব নোৱাৰে প্ৰভু আপুনি ক'ত যায় নহয় উদ্ধৱ মই যাব লাগিব মোৰ এতিয়া যাৱাৰ সময় হ'ল নহয় মই যাব লাগিব তেতিয়া উদ্ধৱে একেবাৰে হুকে কান্দি ফটোখনত ধৰি এনেকৈ খামচা মাৰি ধৰি নাই প্ৰভু আপুনি যাব নোৱাৰে আপোনাৰ অবিহনে আমি কেনেকৈ জীয়াই থাকিম গকুলবাসী কেনেকৈ জীয়াই থাকোঁ গোপিনীসকল কেনেকৈ জীয়াই থাকোঁ বিদুৰ কেনেকৈ জীয়াই থাকোঁ বিদুৰক মই কি ক'ম গোপিনীসকলক মই কি ক'ম তাৰপিছত তাৰপিছত নাই কবি যায় হেৰি কৰিবি মই তেওঁ বৈকুণ্ঠক যাৱাৰ সময় হৈছে তেওঁ যাব নহয় প্ৰভু আপোনাৰ মই সেইটো হ'বই নোৱাৰে মই আপোনাক যাব নোৱাৰোঁ মই আপোনাক যাম মই মোকো লৈ যাম নহ'লে আপোনাৰ লগত মোকো লৈ যাম ময়ো যাম আপোনাৰ লগত ময়ো যাম তাৰপিছত কৈছে নাই তুমি যাব নোৱাৰা নহয় উদ্ধৱ তুমি যাব নোৱাৰা নহয় তুমি থাকিব লাগিব নহয় প্ৰভু মই নাই যাম মই তোমাক এৰি মই তোমাৰ অবিহনে মই এই পৃথিৱীত মোৰ অসাৰ মই ময়ো যাম তোমাৰ লগত ময়ো যাম বুলি কৈ পেলাই মানে কাঞ্চি হুকে কাঞ্চি ভৰিত ধৰি কাঞ্চি তাতে কিয় কৈছে নাই উদ্ধৱ মোৰ যাৱাৰ সময় হ'ল নহয় তই নাযায় কিয়া যা উদ্ধৱ যা মোৰ যাৱাৰ সময় হ'ল নহয় হে নাই প্ৰভু আপোনাক মই এৰি নাযাওঁ উদ্ধৱ যা মোৰ যাৱাৰ টাইম হ'ল তই শাস্তি নকৰিবি যা তাৰপিছত কৈছে যাম মই বাৰু যাম আপোনাৰ কথা মতে মই যাম এতিয়া আপোনাৰ চিনাকি এতিয়া কি বুলি মই সমাজত ক'ম কি চিনাকি হ'ল আপোনাৰ তাৰপিছত কৈছে হেৰি যিখন ভাগৱত কলিত ৰচনা হ'ব সেই ভাগৱতখনৰ মাজত মই বাগ্ময় মূৰ্তি হিচাপে থাকিম কলিৰ সমাজত সেই ভাগৱতখনে ভগৱান বুলি সমাজত তুমি শিকাই দিবা যেনে ভাগৱতেই ভগৱান ভাগৱতেই জানা নাৰায়ণ ইহাক জানিবা ভক্তগণ ভকতসকলৰ মাজত মই ভাগৱতৰ মাজত মই থাকিম আৰু তেওঁসকলক এই ভাগৱতখনকে মই বুলি তুমি চিনাকি দিবা তাৰপিছত আৰু কি উপদেশ দিছিল কি উপদেশ দিছিল এতিয়া মইনো ধানৰ মাজত এতিয়া বাকীখিনি ক'লোৱে এতিয়া পটকে মনত নপৰেই নহয় ধান কটা সময়ত এই ৰেষ্টৰ সময়ত আকৌ মোৰ মাথাটো ঠাণ্ডা হ'লি কামখিনি এৰি পেলাই অলপ ৰেষ্ট ল'লি মাথাটো ঠাণ্ডা হ'লি তেতিয়া আৰু কি উপদেশ দিছিল সেইবিলাক এতিয়া আকৌ সৰহকৈ কথাখিনি ক'লো